Hello guys, কি খবৰ আশা কৰো আপোনালোক সকলোৰে ভাল মই সুমিত্ৰা আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিও লৈ আহিছো আজি ভিডিওটো ঘৰৰ ওচৰ টাউন ফিল্ডতে হৈছে পজিশন তাকে চাব যাওঁ বুলি ভাবিছো বহুত ভাবি কোনি উলাও আৰু এতিয়া লাষ্ট এন্ডিংত সো ৰেডি হৈ লও তাৰ পিছত আপোনালোকক দেখাইছো আৰু ভিডিওটো চাই আপুনি আপোনালোকে মোৰ চেনেল প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তেন্তে মোক বহুত বহুত ধন্যবাদ তো এটা ভিডিওটো স্কিপ নকৰি চাই থাকো বলক তো মই ৰেডি হলো আপোনালোকক লগ পাই সো গাইস মই ফাইনালি ৰেডি হৈ গলো ইয়া দেখিছে নহয় কানফুলি পিনিব আছে অকল কানফুলি জু পিনিল তাৰছত মই ফুল ৰেডি তাৰছত যাম এতিয়ালৈকে পজিশন হোৱা নাই বুলি কৈছে হল যদিও গম নাপাওঁ সব ওলাই ৰেডি হৈছো আৰু এজনী আছে ৰেডি হৈ আছে তো আমি গোটেইখিনি মিলি যাম তো আৰু এজনী আমাৰ ঘৰত ওলাই আছে দেখাইছে আপোনালোকক ৰব চুলি ষ্টেট কৰি আছে অকমান হল নাই ঐ এজনী আছে নে চুলি ষ্টেট কৰি আছে পুৰা ভালকে দেখাইছে ৰব এজনী চাওক ষ্টাইলিশ পুৰা সব হৈ গল এতিয়া ইয়া পাছফালে মই আইনাখনে দেখিছে না ফুল মাৰি লৈছে তা ফাইনালি ইয়া মোৰ ফাইনেল লুকটো দেখাম আপোনালোকক অলপ পাছত তো এতিয়া মই ভিডিও স্কিপ নকৰি চাই থাকক আপোনালোকে সকলো দেখি থাকিব ইয়া পুৰা আহি আছে আৰু ইয়া তো এটা যাম টাউন ফিল্ড তো ফাইনেল ৰেডি হৈ গলো গৈ আছো টাউন ফিল্ড ইয়াতে হাঁহছা তো এতিয়া টাউন ফিল্ডত গৈ আছো পজিশন হৈছে নে নাই হোৱা গম নাই পোৱা যদি নাই হোৱা পজিশন যাম যদি হৈছে তো লগতে যাব পাম তো ভিডিওটো স্কিপ নকৰিব আপোনালোকে চাই থাকক বটা মাৰিব গোটেই চুলি উৰি গৈছে তো গাইছ এতিয়া আহি পাইছোহি আমি আপোনালোকে চাই থাকক দেখাই আছো গেটখন বৰ ধুনীয়াকৈ বনাইছে তো ওচৰত গৈ দেখাই আছো আপোনালোকক বাঁহৰে বনাইছে গেটখন আৰম্ভ হৈছে আৰু এতিয়া আহি পালোহি আমি আহি আছো এয়া তো এতিয়া গেটৰ ভিতৰত সোমাম চাই লওঁ আমি শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত ৰাইজকো আমি শোভাযাত্ৰাত আমি গৈ আছো ইয়া দেখিছে ইয়াতে সেৱা কৰিছে মানে যাত্ৰা আৰম্ভ আমি খোজকাঢ়ি নাযাওঁ নেকি বহিটো ইয়াত যাত্ৰা আৰম্ভ কৰিবলৈ সেৱা শিকাইছে নহয় তো এয়া গাইছ ৰেডি হৈ আহিছে এয়া আমাৰ লগৰ তো ৰেডি হৈ গৈ আছো আমি তো ইয়াত আৰম্ভ হৈছে আৰু যাত্ৰা আৰম্ভ কৰিব শোভাযাত্ৰা তো এয়া গজৰাজ দেখিছে নহয় সকলোবোৰ সেৱা লৈছিলে প্ৰথমত যাত্ৰা আৰম্ভ কৰাৰ আগত তো এতিয়া উঠিছে আমিও ক'ৰবাত সোমামগৈ মাজতে তো আমি তেনেকৈ দলৰ নিচিনা হেৰি কৰি অহা নাই তো মুকলি বিহু পাতিছে ইয়াত তো এয়া আৰম্ভণি চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো ইয়াত ৰিম্পি দাস আহিছে আপোনালোকক দেখাম আৰু ওচৰত গৈ ইয়াত দেখিছে নহয় যাত্ৰাটো আৰম্ভ হৈ লওক তাৰপিছত আপোনালোকক সকলোবোৰ দেখাম তো চাই থাকক আমি গৈ আছো এতিয়া শোভাযাত্ৰাত তো আগত গৈ আছো আমি পাছত আহিছোঁ কাৰণ আমি মানে কোনো ড্ৰেছ কৰি অহা নাই তো এনেই আহিছোঁ আমাৰ পাছলৈ আৰু বহুত আছে তো গৈ আছো তো চাই থাকক ভিডিঅ' চেনেলটো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'বোৰ সকলোবোৰ দেখাম অলপ পাছত ৰিম্পি বাক লগ পাম তো আপোনালোকক দেখাম ভিডিঅ' কৰি তো যদি সম্ভৱ হয় তেতিয়া মোৰ চেনেলটো চাই থাকক আপোনালোকে স্কিপ
লাগে তোমালৈ ঐ জান লৈ যাবা আমাৰ ঘৰলৈ পুৰা পাছফালে একদম ঢোল বজাই আহি আছে আমিও আহি আছোঁ তো আৰু অলপ দূৰ আছে পামগৈ খোজকাঢ়ি খোজকাঢ়ি অলপ আমনি লাগিছে তো গৈ আছোঁ আপোনালোকে চাই থাকক মোৰ ব্লগটো গাইছ এতিয়া আমি প্ৰচেশ্যনৰ পৰা আহি পালোঁ এতিয়া চবেই ভিডিঅ' বনোৱা ৰীল বনোৱা লাগি আছে ইয়াত সিহঁতি সেইফালে কেইজনীমান গৈছে তাৰপিছত সিহঁতি ৰীল বনাই আছে তো এতিয়া ঘৰ যাব লাগে যিহেতু দেৰি হৈ গৈছে আৰু মই ডিউটিলৈও যাব লাগিব তিনিচুকীয়া তো এতিয়া মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে টাউন ফিল্ডৰ মুকলি বিহু আৰু ৰাতিলৈ হ'ব কিছুমান তো চাই থাকিব মোৰ ভিডিঅ'টো মই এতিয়া ঘৰ যাম তাৰপিছত আপোনালোকক দেখাই পালোহি ফাইনেলি ঘৰ এতিয়া কিবা এটা খাই ঘৰ মানে ৰুম যাম তাৰপিছত ডিউটি আছে এতিয়া 4টা বাজিলে তো আকৌ ওলাই মেলি যাই আকৌ ডিউটি ওলাবগৈ লাগিব তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মোৰ চেনেলটো প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেন্তে বহুত বহুত ধন্যবাদ তো আজিলৈ বাই বাই লাভ ইউ অল